হেল্ল' অসমবাসী ৰাইজ, কি খবৰ আপোনালোকৰ? ভালে আছে? জুবিন দা হেৰুৱা আজি আমাৰ প্ৰায় 2 মাহে হ'ল। সুখতো জুবিন দাৰ গান, দুখতো জুবিন দাৰ গান, ফূৰ্তিটো জুবিন দাৰ গান, সকলোতে জুবিন দাৰ গান, কেতিয়াবা পাৰ্টি কৰিলেও জুবিন দাৰ গান আৰু ব্ৰেকআপ হ'লেও জুবিন দাৰ গান। ঠিক তেনেকৈ মই আজি জুবিন দাৰ গান শুনি শুনি দিনটো পাৰ কৰিলোঁ। কাৰণ মোৰ কোনো লগৰ বন্ধুৱে আজি এবাৰো ফোন নকৰিলে, সেনেকৈ পাৰ কৰিলোঁ জুবিন দাৰ গান শুনি শুনি। ভাবিলে বহুত বেয়া লাগে, কি কৰিব উপায় নাই। এতিয়াতো আপোনালোকে গমেই পালে, এজনে জুবিন দাক হত্যা কৰিছে, বাকী 3-4জনে সহায় কৰিছে। আমাৰ মামাই কৈ দিলে, এতিয়া যিজনে হত্যা কৰিছে তেওঁৰ শাস্তি কি হোৱা বিচাৰে আপোনালোকে, আৰু যিসকলে সহায় কৰিছিল তেওঁলোকৰ শাস্তি কি হোৱা বিচাৰে আপোনালোকে। প্লিজ কমেণ্ট কৰি জনাবচোন, কাৰণ তেতিয়া আমি সকলোৱে গম পাম যে কি শাস্তি হ'লে ভাল হয়। মোৰ মতেতো তেওঁলোকক জিন্দা জ্বলাই দিব লাগে, জিন্দা ডাইৰেক্ট এনেকুৱা জ্বলাই দিব লাগে, ডাইৰেক্ট খাৰা কৰি পিনে জ্বলাই দিব লাগে আৰু জিন্দা। তেতিয়া গম পাব মানুহ মাৰা মানে শাস্তিটো কেনেকুৱা হয়। এনেকুৱা জিন্দা জ্বলাই দিব লাগে, সেইটো ক'লোঁ। ঠিক আছে, এৰিছোঁ আজিলৈ, বাই বাই।